নমস্কাৰ আপুনিতো এইটো ভিডিঅ'টো থাম্বনেল চাই কিনে ক্লিক কৰিছে হৈ আপুনি 99% চান্স আছে আপোনাৰ মোবাইলটো চুৰ হোৱাৰ পিছতো আপুনি পাব ঠিক আছে তো আপুনি নিজৰ মোবাইলটো নিজে আপুনি বিচাৰি ওলাব পাৰিব ঠিক আছে তো মোৰ যদি ভিডিঅ'টো আপোনাৰ ভাল লাগে লাইক শেয়াৰ এণ্ড কমেণ্ট কৰিব এণ্ড আপুনি ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চাব দেই তেতিয়া আপুনি মোবাইলটো চুৰ হোৱাৰ পৰা বাচাব পাৰিব এণ্ড ট্ৰেক কৰি ওলাব পাৰিব ঠিক আছে তো মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ তো ফাৰ্ষ্টতে আপুনি দুটা সেটিংস কৰি ল'ব ঠিক আছে ফাৰ্ষ্ট তো আপুনি প্লে ষ্টৰৰ পৰা ডাউনলোড কৰি ল'ব ফাইণ্ড মাই ডিভাইচ ঠিক আছে প্ৰথমে তো আপোনাৰ এইটো এপছটো এইটো আপুনি এইটো গুগলৰ প্ৰডাক্ট ঠিক আছে তো আপুনি এইটো ডাউনলোড কৰি ল'ব এণ্ড আপোনাৰ ইমেইল আইডিটো সাইন ইন কৰি ল'ব ঠিক আছে তো মোৰ ইমেইল আইডিটো হাইড কৰি দিছোঁ ঠিক আছে তো তাৰপিছত আপুনি সেটিংছত যাব এণ্ড সেটিংছত যোৱাৰ পিছত আপুনি কি কাম কৰিব তো আপোনাৰ যোনটো ডিছপ্লে লগ আছে ডিছপ্লে লগ স্ক্ৰীন এণ্ড ৱালপেপাৰত যাব আপুনি তো আপোনাৰ লগ স্ক্ৰীন সেটিংছত যাব আপোনাৰ এইটো ওপেন কণ্ট্ৰল চেণ্টাৰ এইটো আপুনি অফ কৰি থৈ দিব ঠিক আছে এইটো অন থাকিলে আপুনি অফ কৰি থৈ দিব তেতিয়া আপুনি মোবাইলৰ যেতিয়া আপোনাৰ মোবাইলটো লক হৈ থাকে এণ্ড তাৰপিছত যেতিয়া লকটো পাৱাৰ বাটনটো ক্লিক কৰি তাৰপিছত আপোনাৰ পৰা এইটো কণ্ট্ৰল বাৰটো আপুনি চাব পাৰিব ঠিক আছে তো আপোনাৰ যদি এইটো কণ্ট্ৰল বাৰটো আহে তো আপুনি এইটো নাইকিয়া কৰি ল'ব ঠিক আছে এইটো অফ কৰি দিব নহ'লে আপোনাৰ কি হ'ব মোবাইলটো আপোনাৰ যদি কোনোবাই চুৰ কৰে তো আপোনাৰ কি কৰিব পাৱাৰ বাটনটো ক্লিক কৰি লকটো খুলিব নালাগে পেটাৰ্ণ একো নালাগে ফিংগাৰো দিব নালাগে তো ওপৰৰ পৰা এনেকৈ আনিব এণ্ড ফ্লাইট মোড কৰিব তো তাৰপিছত আপোনাৰ মোবাইলটো চুইচ অফ হ'লেতো আপুনি ট্ৰেক কৰিব নোৱাৰিব তো সেইকাৰণে আপুনি এইটো অফ কৰি দিব ঠিক আছে তো নেক্সট আপুনি কি কৰিব এইটো অফ কৰাৰ পিছত হৈ গ'ল তো আপোনাৰ থাৰ্ড সেটিংস আপোনাৰ যোনটো আপোনাৰ মোবাইলৰ জিপিএছ আছে আৰু আপোনাৰ যোনটো মোবাইল ডাটাটো থাকে আপুনি এইটো নন ষ্টপ অন কৰি থৈ দিব ঠিক আছে তেতিয়া আপোনাৰ মোবাইলটো ট্ৰেক কৰিব পাৰিব নহ'লে যদি আপোনাৰ মোবাইলত নেট কানেকশ্যন নাথাকে আপোনাৰ লাইভ লোকেশ্যনটো কেনেকৈ পাবই নে নহয় তো আপোনাৰ এনেতো মোবাইলটো আপোনাৰ নন ষ্টপ এনি টাইম ডাটা অন থাকিলে আপোনাৰ বেছি নেট শেষ নহয় ঠিক আছে আপুনি যেতিয়া আপুনি ইউজ কৰিব তেতিয়া আপোনাৰ নেট ইউজ হয় ঠিক আছে তো বহুতে কি কৰে তো নন ষ্টপ ডাটাটো অফ কৰি থৈ দিয়ে তো আপোনাৰ নালাগে এইটো অফ কৰিব ঠিক আছে তো নেক্সট ভিডিঅ'টো মই আপোনাক ক'ম নেক্সট এটা ভিডিঅ' আহি আছে তো আপোনাৰ মোবাইল ডাটাটো কেনেকৈ সেভ কৰিব পাৰিব ঠিক আছে তো তেতিয়া আপুনি নন ষ্টপ দিনটো নেট অন হৈ থাকিলে আপোনাৰ একো প্ৰব্লেম নহয় ঠিক আছে তো এইটো ভিডিঅ'টো আপোনাৰ নেক্সট সেইটো ভিডিঅ' আহিব তো এইটো ভিডিঅ'ত আপোনাক কৈছোঁ নেক্সট আপুনি যোনটো এইটো এপছ আছে এইটো ডিছক্ৰিপশ্যনৰ লিংক আছে আপুনি ডাউনলোড কৰি লওক তো এইটো অ'পেন কৰি ল'ব তো নেক্সট আপুনি এইটো এপছটো অ'পেন কৰি ল'ব প্লে ষ্টৰৰ পৰা লিংকটো দিয়া আছে আপুনি ডাউনলোড কৰি ল'ব ঠিক আছে তো আপোনাৰ কি কৰিব পাৰিব এইটো এপছতে আপোনাৰ ফেক শ্বাটডাউন এণ্ড ফেক ফ্লাইট মোড কৰিব পাৰিব এণ্ড আপোনাৰ চেলফিটো স্ক্ৰীনশ্বট কৰি আৰু এপছ লগ এইগিলা আছে বহুত সেই আছে তো আপুনি এই ছেটিংছটো আপুনি কি কৰিব লাগিব ফাৰ্ষ্ট আপুনি ইনষ্টল কৰাৰ পিছত ফেক শ্বাটডাউনটো আপুনি ইনেবল কৰিব এণ্ড এইটোত অন কৰিব আৰু যি পাৰ্মিশ্যন লাগে আপুনি গোটেই দি দিব ঠিক আছে তেতিয়া আপোনাৰ এপছটো ৱৰ্ক কৰিব ভালকৈ নহ'লে মানে মাজে মাজে কাম নিদিয়া হৈ যায় তো আপুনি গোটেই পাৰ্মিশ্যন দি দিব তো এইটো এগ্ৰি কৰি তো আমি এপছটোত পাৰ্মিশ্যন দি দিওঁ ঠিক আছে তো এলাউ কৰি দিওঁ এইটো এলাউ কৰি দিলোঁ ঠিক আছে তো নেক্সট এইটো আপোনাৰ এলাউ কৰি দিলোঁ নেক্সট ডিভাইচ এডমিটটো আপুনি সেই কৰিব ঠিক আছে কেমেৰাটো আপুনি দি দিব নেক্সট লোকেশ্যনটো আপোনাৰ দি দিব ঠিক আছে লোকেশ্যন দিলে আপুনি ট্ৰেক কৰিব পাৰিব ঠিক আছে তো নেক্সট মেছেজ এণ্ড মাইক্ৰফোন আপোনাৰ লোকেশ্যনটো এইটো এলাউ অল টাইমছ এইটো কৰি দিব ঠিক আছে যেতিয়া আপোনাৰ এপ্লিকেশ্যনটো ৱৰ্ক কৰিব তো আপুনি ফেক শ্বাটডাউনটো আপুনি অন কৰিব এণ্ড আপোনাৰ কণ্টেক্ট নম্বৰ এটা এড কৰিব ঠিক আছে তো মই এনেই আপোনাৰ কাৰণে দেখাৰ কাৰণে মই এটা বেলেগ নম্বৰ আছে সেইটোত মই দেখাম ঠিক আছে মোৰ কণ্টেক্ট নম্বৰটো এড কৰিলোঁ তো আপোনাৰ কণ্টেক্ট নম্বৰ এড কৰিছোঁ এনেকৈ মই তো ব্লাৰ কৰি দিছোঁ ঠিক আছে তো এনেকৈ আহিব তলত আপোনাৰ যি নামত ছেভ থাকে আপোনাৰ কণ্টেক্টটো ছেভ কৰি ল'ব নেক্সট আপুনি কি কৰিব এইটো ফেক শ্বাটডাউনটো আপুনি ইনেবল কৰিব ঠিক আছে তো এইটো মই ইনেবল কৰিলোঁ এণ্ড আপোনাৰ এইটো ফেক শ্বাটডাউনটো আপুনি কেনেকৈ মানে সেই কৰিব পাৰিব তো এইটো পাৱাৰ বাটনটোত ক্লিক কৰিলোঁ তো এইটো আহিছে ঠিক আছে তো আপোনাৰ এইটো আপুনি এটা কাম কৰিব আপোনাৰ যেতিয়া ফেক শ্বাটডাউন কৰিব আপোনাৰ দুটা অপশ্যন আছে আপোনাৰ মোবাইলটো অন কৰাৰ কাৰণে ঠিক আছে ফাৰ্ষ্ট আপুনি মোবাইলটো চাৰ্জত লগাব লাগিব নেক্সট আপুনি এটা আপোনাৰ যোনটো মোবাইলৰ কণ্টেক্ট নম্বৰ এড কৰিছে সেইটোত আপুনি টেক্সট মেছেজ এটা পঠাই দিব এইটো মোবাইলৰ আপুনি মেছেজ এটা পঠাই দিলে হ'ল খালি এইটো আপোনাৰ তাতে এটা এনে সেইটো এড কৰাৰ পিছত এটা মেছেজ যায় তো আপুনি সেইটো সেই কৰি দিব নেক্সট আপুনি টাইপ কৰিব
HS1 ষ্টপ বুলি টাইপ কৰিব তো আপোনাৰ মোবাইলটো সেই হৈ যাব ঠিক আছে তো আপোনাৰ তাৰপিছত লকটো মাৰি দিব তাৰপিছত নেক্সট আপোনাৰ পিনো ৰাখিব পাৰিব আপোনাৰ যোনটো মোবাইলত ফিংগাৰপ্ৰিণ্ট আৰু পেটাৰ্ণটো ৰাখে তো তেতিয়া নাৰাখিলেও কথা নাই তো ইমাৰ্জেঞ্চি যদি নম্বৰ মোডটো আপুনি অন কৰিব লাগে তো অন কৰিব নেক্সট আপোনাৰ ফ্লাইট মোডটো আপুনি অন কৰিব ফেক ঠিক আছে তো এইটো আপুনি অন কৰিব তো আপোনাৰ যি এপছটোৰ মানে যি ইম্পৰ্টেণ্ট আপোনাৰ লাগে সেইখিনি সেই কৰি দিব ঠিক আছে তো আপোনাৰ এইটো ভিডিঅ'টো দেখাইছে কেনেকৈ কৰিব লাগিব ঠিক আছে তো আপুনি এইটো ভিডিঅ'টো চাই ল'ব নেক্সট আপোনাৰ এইটো আপুনি সেই কৰিব চেল্ফিৰ কাৰণে আপুনি তেতিয়া আপোনাৰ ইমেইল আইডি এড কৰিব লাগিব ঠিক আছে তো মই এটা ইমেইল আইডি এনে দি দিওঁ তো মোৰ ইমেইল আইডি হাইড কৰিছোঁ ঠিক আছে তো ছাবমিট কৰি দিব তো নেক্সট আপোনাৰ মানে পিকচাৰ যেতিয়া সেই হ'ব আপোনাৰ স্ক্ৰীনশ্বট মাৰি ফটো ক্লিক কৰি আপোনাকে মেইল আইডিত পঠাই দিব ঠিক আছে নেক্সট আপোনাৰ লক ৰাখিব পাৰিব তো আপুনি এইটো ৰাখিব নাৰাখিলে তো ইম্পৰ্টেণ্ট ছেটিংছ আপোনাৰ সেইখিনি ঠিক আছে আপুনি তাৰপিছত অন কৰিছোঁ আপোনাৰ মোবাইলটো অলপমান 99% আপোনাৰ মোবাইলটো চুৰ হোৱাৰ পিছত আপুনি ট্ৰেক কৰিব পাৰিব ঠিক আছে তো আপোনাৰ যদি মোবাইলটো কোনোবাই চুইচ অফ কৰে আপুনি কেনেকৈ ট্ৰেক কৰিব নেক্সট ভিডিঅ'ত আপোনাক দেখাম এইটো ভিডিঅ'টো বহুত লং হৈ যাব তো নেক্সট ভিডিঅ'ত মই আপোনাক দেখাম কেনেকৈ আপুনি মোবাইলটো নিজৰ ট্ৰেক কৰিব পাৰিব ঠিক আছে তো যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তো লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব ঠিক আছে